জীৱনত কষ্ট পোৱাটো বহুত আৱশ্যক, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবৰ বাবে সাহস দিয়ে। তৰ্কতকৈ নীৰৱতা ভাল, প্ৰতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুণে ভাল। সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পাৰ্থক্য মাথো এয়ে যে শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়। আনৰ অপকাৰ নোহোৱাকৈ নিজৰ উপকাৰৰ কথা ভবাটো স্বাৰ্থপৰতা বুলি নকয়। সেয়া আমি নিজৰ জীৱনটোক দিয়া গুৰুত্ব মাথো। ব্ৰেণ্ডেড কাপোৰ পিন্ধি সস্তীয়া চিন্তা কৰা মানুহতকৈ সস্তীয়া কাপোৰ পিন্ধি ব্ৰেণ্ডেড চিন্তা কৰা মানুহৰ মূল্য বহুত গুণেই বেছি। জীৱনত পানীৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগে, যি নিজৰ পথ নিজে তৈয়াৰ কৰে। শিলৰ দৰে হ'ব নালাগে, যিয়ে আনৰ পথো অৱৰোধ কৰে।